দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক এই ভিডিঅ'টিৰ যোগেদি অসমীয়া বিষয়টিলৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টিতে আমি আলোচনা কৰিম পাঠ্যপুথিৰ অন্তৰ্গত কবি চৈয়দ আব্দুল মালিকৰ ৰচিত মই অসমীয়া কবিতাটি। প্ৰথমতে আমি কবি চৈয়দ আব্দুল মালিকৰ বিষয়ে চমুকৈ জানি লওঁ। গল্পকাৰ ঔপন্যাসিক কবি চৈয়দ আব্দুল মালিকৰ জন্ম হৈছিল 1919 চনত গোলাঘাট জিলাৰ নাহৰণিত। গল্প সম্ৰাট হিচাপে পৰিচিত মালিকে অসমীয়া গল্প আৰু উপন্যাসলৈ এক নতুন তৰংগ কঢ়িয়াই আনিছিল। মালিকৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হৈছে বেদুইন। তেওঁ অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে। সৰুজমুখীৰ স্বপ্ন মালিকৰ আন এক বিখ্যাত উপন্যাস। তেওঁৰ আন ৰচনাৰাজি হ'ল পৰশমণি, আধাৰশিলা, মৰসা ফুল, ৰূপতীৰ্থৰ যাত্ৰী, ধন্য নৰতনু ভাল, স্বাক্ষৰ, ছবিঘৰ, ৰঙাগৰা, ৰজনীগন্ধাৰ চকুলো ইত্যাদি। মাজত মাথোন হিমালয়, ৰুছ দেশৰ ওপৰত ভিত্তি কৰি ভ্ৰমণ কাহিনী। দুকুৰিৰো অধিক উপন্যাস লিখা মালিকৰ গল্প উপন্যাসৰ পৰা জেতুকা পাতৰ দৰে, মমতাজ আদি চলচ্চিত্ৰ নিৰ্মিত হৈছে। 1977 চনত অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতি আসন অলংকৃত কৰা এইজন সাহিত্যিকৰ মৃত্যু হয় 2000 চনত। এতিয়া তোমালোকে মই অসমীয়া কবিতাটি শুনা আৰু পঢ়া। সুদূৰ পশ্চিমেৰি এৰি থৈ স্বৰ্ণপুৰী ৰাজ অন্তঃপুৰ, বিজয় সপোন দেখি আহিলো যিদিনা, উজনি সোঁতত মেলি ভটিয়নি ভোৰ, বিজয়ৰ তৃষালৈ গৌৰৱৰ কৰি অভিযান, লুইত পাৰত গালো দৃপ্ত উচ্ছ্বাসত আপোনাৰ বিজয়ৰ গান। ভৰি দিলো অসমৰ সেউজীয়া দুবৰি বনত, সেইদিনা যিদিনা অসম ৰাজ অসমৰ সিংহ আসনত, বতাহত উৰে মুক্ত অসমৰ পতাকা স্বাধীন, প্ৰান্তে প্ৰান্তে বাজে মাথো গৌৰৱৰ বিজয়ৰ মুক্তিগীত বিৰামবিহীন। সেইদিনা অসমত বিচাৰিলো আপোনাৰ বল, মোগলৰ বিজয়ী শকতি, দেখুৱাম অসমক বিশ্বজয়ী মোগলৰ অনিৰুদ্ধ গতি। অসমৰ মজিয়াত মুছলিমৰ মুক্তৰাজ কৰিম থাপনা, অসম আমাৰ হ'ব কামৰূপ হ'ব মোগলৰ, কায়মনে কৰিলো কামনা। যিদিনা নামিলো আহি অসমৰ সমৰথলীত, মীনাকৰা বনৰ বুকুত, অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত। পুৰুষ তিৰোতা আহি স্বদেশৰ স্বাধীনতা হেতু থিয় দিলে ৰণ প্ৰাংগণত, ৰণচণ্ডী মূৰ্তি ধৰি স্বাধীন পুৰুষ নাৰী বুকু পাতি নামিল ৰণত। কুটনো লোকাল বল ৰাজপুত জয়ী মোগলৰ সবল বাহুৰ অসমৰ সমৰথলীত, কৌৰত পালে বল অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানীয়াজলীত। বিজয়ী অসমে গালে অসমৰ স্বাধীনতা গান, বিজয়ৰ গৌৰৱ আৰতি, মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়, দেশ প্ৰাণ মুক্ত প্ৰাণ অসমৰ স্বদেশ ভকতি। পৰাজিত মোগলৰ সেইদিনা পৰিল চকুত অসমৰ বিনন্দী আৰু ভক্তি প্ৰেম সৌন্দৰ্যৰ খনি, কাণত পৰিল আহি মুক্ত প্ৰাণ অসমৰ উচ্ছ্বাসিত সংগীতৰ সুমধুৰ ধ্বনি। মোগলে উভতি চালে এয়ে অসম, চৌদিশে ধূসৰ পাহাৰ, প্ৰতিটো বনৰ পাত জংফাই মীনা কৰা ৰূপ জাতিস্কাৰ,
হাতীৰ দাঁতেৰে কৰে খৰমৰ চোলা ভৰি ধুৱে পোৱালৰ ভৰা দলঙত বাঘ নখ পিন্ধে খাৰু ভৰিৰ আঙুঠি মহ শিং পেপাটি বজায় হাঁহ কণী চাউলেৰে অসমৰ স্বৰ্গদেৱে দেউল সজায় নদীৰ বালিত ভৰা সোণ চেকুৰীয়া গুৰি হয় গছকত ভাগি পুঠিয়ে কাণত পিন্ধে সোণৰ থুৰীয়া ভেকুলীয়ে ফুট লৈ সজাই সুৱাগি নিষ্কৰ্মা ধুদৰ দলে বান্ধে ৰাজালি দোল সাজে ঢালি পিঠাগুৰি বাৰতি সাগৰ খানি ৰসে বননিত ৰংঘৰ কাৰেংঘৰ দীপ্ত স্বৰ্গপুৰী সোণৰ অসম ইজে হীৰামণি মৰকত ধূলিত বাগৰে মাটিৰ চৰুত জুখি সোণ চৰু ৰূপ চৰু দিয়ে ঘৰে ঘৰে মুখৰ মাতত সৰে মৰমৰ মুখ গীত শুনি শিল পমি যায় এই অসম দেশ জগতত আৰু এনেকুৱা অসম দেশ এনেকুৱা ৰূপেৰে নাই কতো নাই মোহ গল দূৰণিৰ বিদেশী মোগল অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দিয়া অসমত বন্দী হল অসমৰ ৰূপমুগ্ধ দূৰৰ মোগল আহি হল অসমীয়া আহোম আমাৰ ৰজা সেই দিন ধৰি মোৰ দেশ এই কামৰূপ অসমৰ হকে যুঁজি অসমৰ হকে মৰো জ্বলি ইয়াতে শেষ হয় জীৱনৰ ধূপ সেই দিন ধৰি মই অসমৰ অসমীয়া ধৰ্ম মোৰ জাতি মোৰ অসমীয়া প্ৰাণৰ আপোন বিকশি উঠিল মোৰ অসমৰ দুবৰিতে নন্দনৰ বিনন্দিয়া সুখৰ সপোন জীয়াই থাকোঁতে মই এই পৃথিৱীত চিৰদিন ইয়াৰে অসমীয়া মৰিলেও অসমৰে মই মৰাৰ পিছতো যদি আহোঁ পুনো কেতিয়াবা আহিম ইয়ালৈ ঘূৰি স্মৃতিৰ ইতিহাস লৈ অসমৰে অসমীয়া হৈ অসমীয়া ভাষা মোৰ কথা মোৰ গীত মোৰ অসমৰ প্ৰকৃতিয়ে ৰচা বিহক কিন্নৰ য'ত শুনিলে নীৰৱ হয় অসমীয়া গীত মোৰ হৃদয় উপচা জনমৰ লগে 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 শুৱদি অসমী মাতে অসমীক চিঞৰিলো আই যিদিনা মুদিম চকু সিদিনাও যাওঁ বুলি কৈ যাম অসমীক দুঠ কপাই সৰগতে কেতিয়াবা থাকোঁতে সুখত ভুল স্মৃতিহীন আলোকপুৰত মৰতত কোনোবাই সুঁৱৰিলে নাম মোৰ অসমৰ সুৱদীয়া ভাষাৰ সুৰত চিনি পাম বুজি পাম অমৰণ সৰগতো মোৰ এই ভাষা অসমীয়া সৰগৰ গীত এৰি শুনিম দোকান পাতি অসমৰ গীত টিহুৰীয়া জীয়নে মৰণে মই চিৰদিন অসমীয়া অসমীয়া দেশ প্ৰাণ মন জীয়াই থাকোঁতে মই অসমৰে অসমীয়া মৰিলেও বৰি ল'ম অসমৰ অমিয়া মৰণ মৰিলেও বৰি ল'ম অসমৰ অমিয়া মৰণ মৰিলেও বৰি ল'ম অসমৰ অমিয়া মৰণ এতিয়া আহোঁ কবিতাৰ মূল কথালৈ মই অসমীয়া কবিতাটি কবি চৈয়দ আব্দুল মালিকৰ স্বদেশ আৰু স্বজাতিৰ প্ৰতি থকা নিভাঁজ প্ৰেম বিকশিত হৈছে অসমৰ অতীত ইতিহাস বৰ্ণনা হোৱা কবিতাটোত মোগলসকলে অসম আক্ৰমণ কৰিবলৈ আহি কেনেকৈ অসমীয়া মানুহৰ বীৰত্বৰ সন্মুখীন হৈছিল তাক কবিয়ে বৰ্ণনা কৰিছে অসমীয়াৰ সেই বীৰত্বৰ কাহিনী আজিও যেন অক্ষুণ্ণ হৈ আছে পৰাজিত মোগল সৈন্যবাহিনীৰ একাংশই অসমত থাকি পাছলৈ হাড়ে হিমজৰে অসমীয়া সংস্কৃতিৰ লগত মিলি গৈছিল সেয়েহে কবিয়ে অসমৰ বাবে যুঁজ দিয়া মৰা আৰু পুনৰ অসমীয়া হৈ জন্ম ল'বলৈ আশা কৰিছে জীৱনে মৰণে চিৰকাল অসমীয়া হ'ব খোজা কবিজনাৰ এক অনুপম কবিতা য'ত ঐতিহ্যৰ মাজেৰে জাগৰিত হৈছে মাতৃভূমিৰ প্ৰতি গভীৰ কৃতজ্ঞতা পাত্ৰিত থকা কিছুমান শব্দৰ টুকা ইয়াত উল্লেখ কৰিলোঁ নদীৰ বালিত ভৰা সোণ চেকুৰীয়া সকলো বস্তুৰে উভৈনদী অসমত
নদীৰ বালিতো সোণ পোৱা গৈছিল। নিষ্কমা দুধৰ দলে বান্ধে ৰাজ আলি। দুধ মানে অতি এলেহুৱা লোক। এনে লোক কোনো কাৰণতে কাম কৰি নাখায়। এনেহেন দুধেও স্বৰ্গদেউৰ সুশাসনৰ ফলত ৰাজ আলি নিৰ্মাণ কৰিছিল। জাংফাই অসমৰ উত্তৰ পূব ফালৰ মিচিৰি পৰ্বতৰ পৰা এবিধ গছৰ ৰঙীন কুঠমৰা আঠা। ইয়াৰে কেৰু মণি তৈয়াৰ কৰা হয়। পুঠিয়ে কাণত পিন্ধে সজাই সোৱাগী। অসমৰ সকলো বস্তু ইমান মূল্যৱান আৰু ধুনীয়া যে পুঠি মাছৰ দৰে সৰু জীৱতেও কাণত সোণৰ থুৰীয়া পিন্ধে আৰু ভেকুলীৰ নিচিনা ক্ষুদ্ৰ প্ৰাণীতেও ফুট লৈ ধুনীয়া হৈ থাকে। অৰ্থাৎ অসম প্ৰকৃতিৰ দানত অপৰূপা হৈ পৰে। পোৱাল ভৰা দলঙত প্ৰবাল এবিধ মূল্যৱান সামগ্ৰী। ইয়াৰ দ্বাৰা নিৰ্মিত দলঙত অসমীয়াই ভৰি দোৱা কাৰ্য সম্পাদন কৰে। কাৰেংঘৰ আহোম ৰজাই বাস কৰা ঘৰ। ৰংঘৰ আহোম স্বৰ্গদেউসকলে বা ডাঙৰীয়াসকলে তাত বহি বাহিৰৰ চোতালত মানুহ জন্তু আদিৰ যুঁজ খেল ধেমালি আদি চোৱা ঘৰ। স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্ব কালত এই ৰংঘৰ নিৰ্মাণ কৰা হৈছিল। হাঁহ কণী চাউলেৰে অসমৰ স্বৰ্গদেউ দেউল সজায়। অসমৰ পুৰণি মঠ মন্দিৰবোৰ নিৰ্মাণ কৰোঁতে স্বৰ্গদেউসকলে হাঁহ কণী বৰা চাউল আদিৰে কঁৰিয়াল তৈয়াৰ কৰি ব্যৱহাৰ কৰিছিল। হেংদাং আহোম যুগত ব্যৱহাৰ কৰা এবিধ তৰোৱাল। আশা ৰাখিলোঁ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে কবি চৈয়দ আব্দুল মালিকৰ মই অসমীয়া কবিতাটি এই ভিডিঅ'টিৰ যোগেদি কিছু পৰিমাণে লোক হৃদয়ংগম কৰিবলৈ সক্ষম হৈছে। ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।